নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো এমবি ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকক দেখুৱাবলৈ ওলাইছো আমাৰ ভাতকেৰেলাৰ খেতিডৰা। বন্ধুসকল, আজি আমি আলোচনা কৰিম ভাতকেৰেলা খেতিৰ বাবে অনুকূল সময়, ইয়াৰ প্ৰতিপাল আৰু ভাতকেৰেলাৰ খেতিৰ পৰা আমি কেনেদৰে লাভান্বিত হ'ব পাৰো তাৰ বিষয়ে। বন্ধুসকল, আমাৰ ভাতকেৰেলাৰ খেতিৰ বাবে আমি আমাৰ তামোল বাৰীৰ মাজত থকা খালী মাটিসমূহ নিৰ্বাচন কৰি লৈছিলোঁ। তাৰ পাছত সেই মাটিখিনি ভালদৰে দুবাৰৰ পৰা তিনিবাৰমান ট্ৰেক্টৰেৰে চহাই কিছুদিনৰ বাবে ৰ'দত শুকাবলৈ দিছিলোঁ। যেতিয়া মাটিখিনি ভালদৰে ৰ'দত শুকাই গৈছিল, তেতিয়া আমি তাত প্ৰচুৰ পৰিমাণে শুকান গোবৰ ব্যৱহাৰ কৰিছিলোঁ। তাৰ পাছত পুনৰ এবাৰ ট্ৰেক্টৰেৰে চহাই আমি ভালদৰে মাটিৰ লগত শুকান গোবৰসমূহ মিহলি কৰি লৈছিলোঁ। বন্ধুসকল, ভাতকেৰেলাৰ বাবে মাটি প্ৰস্তুত কৰাৰ পাছতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে ভাতকেৰেলা খেতিৰ বাবে উন্নত মানদণ্ডৰ আৰু উন্নত জাতৰ ভাতকেৰেলা আলু সংগ্ৰহ কৰা। বন্ধুসকল, ভাতকেৰেলাৰ আলুবোৰ সংগ্ৰহ কৰাৰ পাছতে আমি কিছুদিনৰ বাবে সেইসমূহক শীতল ঠাইত আৰু তামোলৰ ঢকুৱাৰে ঢাকি ৰাখিছিলোঁ, যাতে ভাতকেৰেলা আলুবোৰ গজালি মেলে। তাৰ পাছতে আমি জানুৱাৰী মাহৰ প্ৰথম ভাগতেই প্ৰতিজোপা গছৰ দূৰত্ব 10ৰ পৰা 15 ফুট ৰাখি আমি ভাতকেৰেলা আলুবোৰ ৰোপণ কৰি গৈছিলোঁ। ভাতকেৰেলা গছবোৰ ৰোৱাৰ পাছত উপযুক্ত পৰিমাণে পানী যোগান ধৰিলে এইসমূহে 20ৰ পৰা 25 দিনৰ ভিতৰত গজালি মেলে আৰু গা গছবোৰ বগাবলৈ আৰম্ভ কৰে। যেতিয়া ভাতকেৰেলা গছবোৰ বগাবলৈ আৰম্ভ কৰে, তেতিয়া প্ৰতিজোপা গছত এডাল বা দুডালকৈ বাঁহৰ আগলি দি আমি গছসমূহ ওপৰলৈ বগাবলৈ দিব লাগে। আৰু সেই সময়তে যদি ভাতকেৰেলাৰ গুৰিবোৰত শুকান গোবৰ পুনৰ ব্যৱহাৰ কৰা হয়, তেতিয়া ভাতকেৰেলা গুৰিবোৰে লহপহকৈ বৃদ্ধি পায় আৰু গাৰ গঠনো খুব সুন্দৰ হয়। বন্ধুসকল, আপোনালোকে আমাৰ ভিডিঅ'টিত দেখিবলৈ পাইছে আমি আমাৰ ভাতকেৰেলাৰ গুৰিসমূহত যথেষ্ট পৰিমাণে শুকান গোবৰ ব্যৱহাৰ কৰিছোঁ, যাৰ ফলত আমাৰ ভাতকেৰেলাৰ গুৰিবোৰ সবল আৰু ৰোগমুক্ত হৈ আছে। সেইবাবে আমাৰ ভাতকেৰেলাৰ খেতিডৰাই আমাক যথেষ্ট পৰিমাণে উৎপাদন দিবলৈ সক্ষম হৈছে। আৰু আপোনালোকে দেখিবলৈ পাইছে ভাতকেৰেলাৰ হেন্দালিখন আমি কেনেদৰে প্ৰস্তুত কৰিছোঁ। বন্ধুসকল, এইখিনিতে জনাওঁ যে খুব কম সময়ৰ ভিতৰতে আপোনালোকৰ আগত হেন্দালি প্ৰস্তুতিৰ এটা বিশেষ ভিডিঅ' মই আগবঢ়াম। আৰু সেই ভিডিঅ'তে আপোনালোকক জনাম খুব কম খৰচত মজবুতভাৱে দুবাৰ বা তিনিবাৰকৈ খেতি কৰিব পৰাকৈ আমি হেন্দালিখন কেনেদৰে প্ৰস্তুত কৰিব পাৰোঁ। বন্ধুসকল, এইখিনিতে জনাওঁ যে আমি ভাতকেৰেলাৰ খেতিৰ সকলোবোৰ কথা এই ভিডিঅ'টিত আলোচনা কৰিব নোৱাৰিম। সেয়ে ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আমি ভাতকেৰেলাৰ খেতিৰ বিভিন্ন ধৰণৰ ৰোগ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে আমি আলোচনা কৰিম। তো বন্ধুসকল, কেনে লাগিল আজিৰ ভিডিঅ'টো? যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিল, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।